Welcome back once again to my motivational channel, Shrota, Bondhu. সম্বন্ধ বুলিলে মাক দেউতাকৰ সম্বন্ধ, ল'ৰা ছোৱালীৰ সম্বন্ধ, ভাই ভনীৰ সম্বন্ধ, প্ৰেমিক প্ৰেমিকৰ সম্বন্ধ, এই সকলোবোৰ সম্বন্ধকে বুজায়। বাস্তৱ জগতত এটা সম্বন্ধ অটুট ৰাখিবলৈ যিবিলাক বস্তুৰ প্ৰয়োজন হয়, সেইবোৰৰ উপৰিও আৰু অন্য কিছুমান বস্তু জড়িত হৈ পৰিছে, যাৰ বাবে সম্বন্ধবোৰ লাহে লাহে দুৰ্বল হৈ পৰিছে। যেনে ধৰি লওক, এখন ডাইনিং টেবুলত আজিকালি দেখা যায় যে খোৱা মানুহখিনিৰ উপৰিও তাত এটা লেপটপ বা মোবাইলে শোভা দিয়ে, য'ত আগতে দেখা গৈছিল যে কিছুমান হাঁহি ভৰা কথোপকথন অৰ্থাৎ লেকচাৰ। এজনে আনজনৰ প্ৰতি থকা মৰম চেনেহত আজিকালি আহি পৰিছে বেংক বেলেঞ্চ, এজনে আনজনৰ প্ৰতি থকা ভালপোৱাৰ মাজত আজিকালি আহি পৰিছে ছাকচেছ, আৰু এজনে আনজনৰ প্ৰতি থকা সন্মানৰ মাজত আহি পৰিছে আজিকালি ষ্টেটাছ। সেয়ে মানুহ দৌৰিছে বেংক বেলেঞ্চ, গাড়ী, ছাকচেছ, ষ্টেটাছৰ পিছত। Yes, they're running after a materialistic goal to make the relationship beautiful, whereas a relationship itself a beauty. এখন বস্তুবাদী পৃথিৱীৰ পিছত তেওঁলোকে দৌৰিবলৈ আৰম্ভ কৰিছে, যাতে তেওঁলোকৰ সম্বন্ধবিলাক ধুনীয়া হয়। কিন্তু তেওঁলোকে পাহৰি গৈছে যে এটা সম্বন্ধই হৈছে সুন্দৰৰ প্ৰতীক। People are preoccupied with the material possession rather than the spiritual and intellectual things. হয়, মানুহ বৌদ্ধিক বা আধ্যাত্মিক পৃথিৱীখনতকৈ বস্তুবাদী পৃথিৱীখনত বেছিকৈ হেৰাই যাবলৈ ধৰিছে। আৰু তেওঁলোক ইমানেই দৌৰিছে যে দৌৰি তেওঁলোকে আজি যদি প্ৰয়োজন সাপেক্ষে আধা কিলোমিটাৰ খোজকাঢ়ি যাব লগা হয়, তেন্তে তেওঁলোকৰ ভৰিৰ বিষ হয় আৰু এখন গাড়ী বা এখন মটৰচাইকেলৰ প্ৰয়োজন হয়। দৌৰি ঘৰখন ভৰাই দিছে, কিন্তু তেতিয়াও দৌৰিয়ে আছে, যেন অকণমান কমি গ'লেই তেওঁলোকৰ সম্বন্ধবোৰে উপভোগ কৰিব নোৱাৰিব। So run and run, earn and earn, if not the relation have no fun. এখন ঘৰৰ এজন দেউতাক বা হাজবেণ্ডজন হৈছে হি ইজ দ্য মষ্ট ৰেছপনচিবল ড্ৰাইভাৰ ইন দ্য ৱৰ্ল্ড। এগৰাকী মাক বা পত্নী হৈছে দ্য হায়েষ্ট ৰেংক এমপ্লয়ি ইন দ্য ৱৰ্ল্ড। পৃথিৱীৰ সৰ্বশীৰ্ষৰ এগৰাকী কৰ্মচাৰী হয়। দ্য ছান, দ্য পুত্ৰজন হৈছে ইজ দ্য ষ্ট্ৰংগেষ্ট পিলাৰ অফ দেট হাউচ দেট ইজ ফাদাৰ বিল্ট। তেওঁ দেউতাকে বনাই থৈ যোৱা ঘৰখনৰ তেওঁ সকলোতকৈ শক্তিশালী খুঁটা হয়। এণ্ড আদাৰ সেই জীয়ৰীজনী যোনে তেওঁ পৰিয়ালৰ অন্য সভ্যসকলক পৃথিৱীৰ শ্ৰেষ্ঠ দাতা হিচাপে স্বীকৃতি দিয়ে। য়েছ, চি মেক হাৰ আদাৰ ফেমিলি মেম্বাৰ এজ দ্য বেষ্ট অনাৰ ইন দ্য ৱৰ্ল্ড। এনেধৰণৰ সুন্দৰ স্বৰ্গীয় সম্বন্ধৰে ভৰা এই ঘৰখনত সেই প্ৰতিজন ব্যক্তিৰ কিছু দায়িত্বৰ লগতে অৱদানো থাকে। মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ প্ৰভাৱ এওঁলোকৰ ওপৰত পৰাত এওঁলোকে তেওঁলোকৰ দায়িত্ববোৰ পাহৰি পেলাইছে, আৰু অতিকৈ ওচৰ হোৱাৰ পিছতো এজনে আনজনৰ পৰা দূৰলৈ আঁতৰি গৈছে। পৰিপূৰ্ণ ঘৰখনত আটাইকেইজন ব্যক্তি একেলগে বহি একেলগে এসাঁজ খোৱাৰ কথা এটা অতীত হৈ পৰিছে, আৰু সেয়ে এই পৰিপূৰ্ণ ঘৰখনত প্ৰায় খালী হৈ পৰে, আৰু সেই খালী ঠাইবোৰ গ্ৰহণ কৰে, অধিকাৰ কৰে সেই মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ বস্তুবোৰে। আৰু এই মেটেৰিয়েলিষ্টিক ৱৰ্ল্ডৰ বস্তুবিলাকে ঘৰখন এটা সময়ত এনেধৰণে ভৰাই পেলাইছে যে তাত থকা মানুহখিনিক থাকিবলৈও জেগা নোহোৱা হৈছে। Yes, home become roomless for the humanity and they occupied by this all material consumerist. হয়, এখন ঘৰ আজিকালি মানুহৰ কাৰণে থাকিবলৈ জেগা নোহোৱা হৈছে, আৰু সেই জেগাবিলাক অধিকাৰ কৰি পেলাইছে কিছুমান বস্তুবাদী পৃথিৱীৰ বস্তুৱে। ইয়াৰ পৰিৱৰ্তে এই হিউমেন বিংবিলাকক দেখা যায় কোনোবা অফিচ, নহ'লে বিজনেছ হাউচ, নহ'লে কোনোবা পাৰ্লাৰ, ডিস্কো, নহ'লে কোনোবা বাৰ আৰু নাইট ক্লাবত, যাৰ বাবে তেওঁলোকে কিছুমান নতুন বস্তুৰ লৈ পৰিচিত হৈছে। Yes, people get introduced with some new things like the physical desire and the addiction, etc. মানুহবিলাক কিছুমান নতুন বস্তুৰ লগত চিনাকি হৈছে, যেনে ধৰি লওক শাৰীৰিক সন্তুষ্টি, নিচা আদি। আৰু এইদৰে তেওঁলোকে আত্মসন্তুষ্টি লাভ কৰে, ইয়াক অভ্যাসত পৰিণত কৰে, আৰু ইয়াকেই তেওঁলোকে ছাকচেছ বা ষ্টাইল বুলি ক'ব বিচাৰে। But always remember the 3M, that is materialistic moments are momentary. বস্তুবাদী পৃথিৱীৰ সকলোবোৰ মুহূৰ্তই খন্তেকীয়া হয়। খন্তেকীয়া হোৱাৰ বাবেই ই কেতিয়াও মানুহৰ হেঁপাহ পলুৱাব নোৱাৰে। ইয়াক বাৰে বাৰে পাই থাকিবলৈ মন যায়, সেয়ে এবাৰ খোৱাৰ পিছত পুনৰ খাব মন যায়, এবাৰ পোৱাৰ পিছত পুনৰ পাবলৈ মন যায়। আৰু এইদৰেই ব্যস্ত থাকোঁতে তেওঁ নজানিতে তেওঁ প্ৰিয়জনৰ পৰা বহু দূৰলৈ গুচি যায়। Thus, relation dies and life ignored.
মনত ৰাখিব চৰাই চিৰিকটিও গধূলি হ'লে ঘৰলৈ ঘূৰি আহে এটা কুকুৰক যদি তাৰ চকু কাণ বান্ধিও যদি বহু দূৰত এৰি থৈ অহা যায় তেতিয়াহ'লেও সি শুঙি শুঙি ঘৰখনলৈ ঘূৰি আহে বিকজ নাথিং ইজ এবভ দ্য ল অফ নেচাৰ সেই সম্বন্ধৰে ভৰা এই ঠাইখনত সময় দিয়ক সম্বন্ধৰে ভৰা এই সম্বন্ধবোৰক সেই আপোনকেইজনক সম্বন্ধ দিয়ক নহ'লে এই সময়ৰ অভাৱৰ বাবেই আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ কণ্ট্ৰলৰ বাহিৰ হৈ যাব পাৰে আপোনাৰ অতিকৈ প্ৰিয়জন আপোনাৰ পৰা আঁতৰি যাব পাৰে সপ্তাহত অন্তত এটা দিন হ'লেও আপুনি আপোনাৰ পৰিয়ালৰ অন্য সদস্যসকলৰ লগত ৰেষ্টুৰেণ্ট আদিত খাবলৈ যাওক আৰু এজনে আনজনৰ মেনু চইচ কৰক এনে কৰিলে ইজনে সিজনক বুজি পোৱাত যথেষ্ট সহায় হয় ঘৰখনত যদি কেতিয়াবা কোনো কাৰণত বিবাদ হয় তেন্তে হ'লে তাক মুহূৰ্ততে অন্ত পেলাবলৈ চেষ্টা নকৰিব বৰঞ্চ পৰিৱেশটো শান্ত হোৱালৈ অপেক্ষা কৰক আৰু শান্ত হ'লে আপুনি শান্তভাৱে কওক লগতে শুনাওক অলৱেজ ৰিমেম্বাৰ ডোন্ট মেক এ ৱাল বাট মেক এ ব্ৰিজ আপোনাৰ কোনো আপোনজনে যদি কোনো এটা ভুল কৰে তেওঁ ডাঙৰে হওক বা সৰুৱে হওক তেওঁক এভইড নকৰিব বৰঞ্চ তেওঁক বুজাবলৈ চেষ্টা কৰক আৰু প্ৰয়োজন সাপেক্ষে তেওঁক ক্ষমাও কৰি দিয়ক because forgiveness doesn't change the past but it does enlarge the future ক্ষমাই আপোনাৰ অতীতটো সলনি কৰি দিব নোৱাৰে কিন্তু সি এটা সুন্দৰ ভৱিষ্যত কঢ়িয়াই আনিব পাৰে আপোন যেতিয়া মতানৈক্য হ'বই নহ'লে সেয়া এটা দিখাৱা সম্বন্ধ হয় এজন এইজনৰ প্ৰতি টান থাকে বাবেই কাজিয়া হয় মনত ৰাখিব পিচ is not absence of conflict but to handle the conflict by peaceful means শান্তি এটুক নুবুজায় যে তাত অশান্তি নাই বৰঞ্চ এটা অশান্তিক শান্তিপূৰ্ণভাৱে মীমাংসাত আনিব পৰাটোহে শান্তি বুলি কয় on top the most beautiful thing is to see a person you love smiling অৰ্থাৎ পৃথিৱীৰ সকলোতকৈ সুন্দৰ বস্তু হৈছে আপোনাৰ অতিকৈ আপোনজনৰ মুখত এটা হাঁহি and even more beautiful in knowing that you are the reason behind it আৰু তাতোতকৈ সুন্দৰ সেই হাঁহি আঁৰত থকা কাৰণটোৰ আঁৰত থকা ব্যক্তিজন যদি আপুনি হয় ভিডিঅ'টো চাই যদি ভাল লাগিল তেনেহ'লে কিতাপৰ ছবিত টাচ কৰক ছাবস্ক্ৰাইব কৰিবলৈ আৰু লক্ষ্য বা খঙৰ ছবি দুটাত টাচ কৰক ভিডিঅ' দুটা উপভোগ কৰিবলৈ থেংক ইউ থ্যাংকস ফৰ ৱাচিং সি ইউ ওয়ান্স এগেইন থেংক ইউ